কলিয়া আহি যা ঘৰলৈ হাই গাইজ গুড আফটাৰনুন। আজি বতৰটো বিৰাট ধুনীয়া দেই, মানে যোৱাকালি দিনে ৰাতি বৰষুণ পৰিলে, আজি নাই, ধুনীয়া ধুনীয়া বতাহ মাৰি আছে আৰু আকাশখন চাওকচোন কিমান ধুনীয়া লাগি আছে। আৰু এইফালে মায়ে ৰাতিপুৱা কাপোৰ ধুইছিলে, ইয়াতে মেলি থৈ দিছোঁ। আৰু এটা দেখাইছোঁ, এই আমাৰ কলি আৰু কলিৰ জীয়েক মিলি ওলাই আহিছে। এইটো কলিয়া আহি যা ঘৰলৈ এয়া উঠি ল'লেহি আহি পেলাই খিৰিকীৰ ওচৰত, আৰু এটা উঠি গৈছে জাপ মাৰি মাৰি। এতিয়া ইয়াত খেলিব, মাটিত খেলি হ'ল সিহঁতৰ, এতিয়া গ'ল তললৈ। কি হ'ল তই শুলিহি যে? এইটো এটা উঠিব, এতিয়া ওপৰত উঠিব। কি হ'ল পুইটো? আমাৰ মেকুৰীৰ এটা সম্পূৰ্ণ পৰিয়াল আছে আমাৰ ঘৰতে। এইফালে 3টা। কি খেল সিহঁতৰ। আৰু এনেকৈ মাকে ওচৰতে শুই পেলাই সিহঁতৰ খেল চাই থাকে।